हेलो फ्रेंड्स की खबर আপোনালোকৰ আশা কৰো সকলো ভালে কুশলে আছে আজি সানডে বুলি এটা স্পেশাল ডিশ বনালো হেয়া হল আফগানি চিকেন এই চিকেনটো মোৰ খুবেই ফেভাৰিট আৰু খাই খুব ভাল লাগে আৰু অলপমান হেভি হয় ৰিচ হয় টেক্সচাৰটো কিন্তু খাই খুব ভাল লাগে আৰু আমাৰ ফ্লেটতে বহু বছৰ আগতে এটা কম্পিটিশন হৈছিল ফুডৰ কম্পিটিশন হৈছিল তাতে মই প্ৰাইজও পাইছিলো এই চিকেনটো বনাই পেলে সেইভাবে ভাবিলো ৰেচিপিটো শেয়াৰ কৰো ইমান দিনে যেহেতু মই এই ৰেচিপিটো ইউটিউবত দিয়া নাই মোৰ চেনেল দিয়া নাই এতিয়া বলকচোন আমি ইনগ্ৰেডিয়েন্টছ খিনি ফালে যাও ইয়াৰ কাৰণে মই চিকেন লৈছো 1 কেজি প্ৰায় 1 কেজি লৈছো তাৰ বাহিৰে পিয়াজ লৈছো 3টা এক পেকেট মই কাজু লাগিব কাজুটো ইয়াতে লাগিব এটো মেইন ইনগ্ৰেডিয়েন্ট নেমু 1 স্লাইস লাগিব আফুগুটি লাগিব আপোনালোকক তাৰ বাহিৰে লাগিব দৈ একদম ফ্ৰেশ দৈটো ল'ব তেতিয়া টেষ্টটো ধুনিয়া আহে আৰু নহৰু লাগিব আদা লাগিব মই কেঁচা জলকীয়া 3টা লৈছো আপোনালোকে আন্দাজ মতে ল'ব জ্বলাটো কিমান ভাল পায় আৰু তাৰ বাহিৰে আমাক গোটা গৰম মছলা লাগিব অলপমান লাগিব আৰু কাসুৰি মেথিটো লাগিব অলপমান চেনি লাগিব 1 টিস্পুন মান নিমখ লাগিব আৰু আমাক ক্ৰীম লাগিব ইখিনি আমাক সামগ্ৰী লাগিব মই আমুল ক্ৰীমটো প্ৰিফাৰ কৰো হেবাবে মই আমুল ক্ৰীমটো আনিছো আৰু ইখিনি আমাক সামগ্ৰী লাগিব আপোনালোকক মই এনে পটককে এবাৰ দেখাই দিছো আকৌ সামগ্ৰীখিনি মই পিয়াজখিনি কাটি লৈছো মানে দুফাল কৰিছো আৰু বেছি সৰু কৰা নাই আৰু কাজুখিনিও দি দিলো গৰম পানীত আৰু ইখিনি অলপমান হিজিব দিম আৰু ইখিনি ধুনিয়া কৰি হিজিলে মই ইখিনি পেষ্ট কৰি লম অলপমান পিয়াজ আৰু আদাখিনি হিজা ধৰণৰ হতে মই এখন প্লেটত উলাই ললো আৰু ইখিনি ঠাণ্ডা হোৱা মানে মই পেষ্ট কৰা মানে মই চিকেনখিনি মেৰিনেট কৰি থম আৰু ইখিনি মই ধুনিয়া কৰি মেৰিনেট কৰি থম দৈৰ লগত আৰু দৈখিনি মই দিলো যিমানখিনি ধৰক লাগে আৰু গ্ৰেভিখিনি ইয়াতে মই পানী ব্যৱহাৰ নকৰো আৰু ইখিনি মই 1 ঘণ্টাৰ কাৰণে থৈ দিও ইফালে মই নহৰু আদাৰ বাকলিখিনি গুছাই ললো ইখিনি মই আকৌ বেলেগ কৰি পেষ্ট কৰিম আৰু মই পিয়াজ জলকীয়া আৰু কাজুখিনি ইখিনি পেষ্ট কৰি লম ধুনিয়া কৰি মই পেষ্ট কৰি ললো আৰু ইখিনি এতিয়া মই বনোৱা আৰম্ভ কৰিব পৰা হৈ গৈছো এতিয়া মই ৰিফাইন্ড অইল দিলো ইয়াতে মই ৰিফাইন্ড অইলটোৱে ব্যৱহাৰ কৰিব মিঠা তেলটো ইউজ নকৰে আৰু অলপমান গোটা গৰম মছলা দিলো আৰু ইখিনি অলপমান ভাল কৰি ভাজা ধৰণৰ হলে মই পিয়াজ আৰু কাজু আৰু জলকীয়াৰ পেষ্টখিনি দি দিলো আৰু ইখিনি ধুনিয়া কৰি ভাজিব ধৰিছো ইখিনি কৰা মানে চিকেনখিনি প্ৰায় আধা ঘণ্টা মান হৈ গৈছে মেৰিনেট কৰা হোৱা মানে মই নহৰু আদাখিনিও পেষ্ট কৰি ললো আৰু ইখিনি এতিয়া পিয়াজ যে ভাজি আছো ইখিনি লগত যোগ কৰি দিম এয়া মই যোগ কৰি দিছিলো আৰু এতিয়া গুটেখিনি মই ভাল কৰি ভাজিব ধৰিছো যেতিয়ালৈ ধৰ কেঁচা গোন্ধটো না যায় আৰু ফ্লেমটো কমাই ল'ব যেহেতু কাজু আছে এই পটককে মানে তলত লাগি যোৱাৰ পসিবিলিটিটো খুব বেছি হেবাবে ফ্লেমটো কমাই লৰাব লাগিব এইখিনি ভাজা হৈ গৈছে মই মেৰিনেট কৰা চিকেনখিনি এতিয়া যোগ কৰি দিম এয়া মই যোগ কৰি দিলো আৰু এতিয়া গুটেখিনি ভাল কৰি লৰাব ধৰিছো এতিয়া মই ইয়াতে সোৱাদমতে নিমখ দিম এয়া মই নিমখ দিলো আৰু যেহেতু মই কৈছো বেছি গ্ৰেভি নকৰো এখন বেছি গ্ৰেভি কৰিলে ভালো নালাগে অলপমান ডাঠ কৰিয়ে কৰিম এয়া মই নিমখ দিলে আৰু অলপমান চেনি দিলো চেনিটোৱে টেষ্টটো বেলেন্স কৰে আৰু এইখিনি কৰা মানে মই ইফালে আফুগুটিখিনি মই পেষ্ট কৰি লম মই আফুগুটিখিনি তিয়াই থৈ দিছিলো ৰাতিপুৱাই আৰু এইখিনি খুব ধুনিয়া কৰি মই পেষ্ট কৰি লম আফুগুটি আৰু কাজুৱে তাৰমানে আমাৰ গ্ৰেভিখন ডাঠ কৰি দিব অলপমান ঠিক কৰি দিব আৰু এতিয়া মই আফুগুটি পেষ্টখিনি দি দিলো ইয়াতে আৰু এতিয়া এইখিনি গুটেখিনি ভাল কৰি লৰাব লাগিব ইফালে মই ইয়াতে গোটা জালুক অলপমান দিব লাগিব এইখিনি মই ইনগ্ৰেডিয়েন্টত দেখাব পাহৰিলো এইখিনি আপোনালোকক এনেকে থেতিলাই লম আৰু এইখিনি মই যোগ কৰি দিম পিছত জুলখনত
ইয়াতে কাসুৰি মেথি দিলোঁ কাসুৰি মেথিখিনি হাতেদি ক্ৰাছ কৰি দিলোঁ আপোনালোকে তেনেকৈ মোহাৰি পেলাই দি দিব কাসুৰি মেথি আৰু কাসুৰি মেথি ইয়াতে লাগিবই আৰু মই এতিয়া দি পেলাই আকৌ ভাল কৰি গোটেইখিনি লৰাই দিছোঁ এতিয়া মই 1 স্লাইচ নেমু ললোঁ আৰু এইখিনি নেমুখিনি মই ৰসখিনি ইউজ কৰিম এইখিনিমান নেমু ল'লে হ'ব আৰু এইখিনি ৰস মই 1 টেবুলস্পুন লৈছোঁ আৰু এইখিনি মই ইয়াতে যোগ কৰি দিলোঁ আৰু এইখিনিয়ে তাৰমানে টেষ্টটো আৰু বেছি এনহান্স কৰিব আৰু লাষ্ট প্ৰসেছটো এতিয়া আমি ক্ৰীম ব্যৱহাৰ কৰিম মই ক্ৰীমখিনি দি দিম আপোনালোকে যিমান ক্ৰীম ভাল পায় আৰু তেনেকৈ দিব আৰু অলপমান ৰিচ হয় কিন্তু খাই খুব ভাল লাগে আৰু সৰু ল'ৰা ছোৱালীটো এইখন খাই খুবেই ভাল পাব আৰু কেতিয়াবা ধৰক সানডে এটা তেনেকৈ বনাই খাবলৈ ভালো লাগে এতিয়া ধুনীয়া কৰি উলাই ললোঁ যেতিয়া অলপমান ডাঠ হৈ গ'ল আৰু ইয়াৰ লগত মই কৈছোঁ পোলাওটো খুব ধুনীয়া কৰি মিলে সেইবাবে মই পোলাও বনালোঁ আৰু পোলাওটো অলপমান থুলমুল কৰি আপোনালোকক ৰেচিপিটো দি দিম যাতে ধুনীয়া এটা কালাৰ আহে সেইটো কাৰণে আমি কি কৰিব লাগে সেইটো মই আপোনালোকক দেখাই দিম অলপমান আৰু সবেই জানেই ধৰক কিন্তু পোলাও বনাব কিন্তু বনোৱাৰ প্ৰচেছটো সবৰে বেলেগ বেলেগ আৰু আফগানি চিকেনো তেনেকৈ বেলেগ বেলেগ ভেৰিয়েশ্যন আছে মই এইটো প্ৰচেছে ফলো কৰি বনাম আৰু পোলাও বনাবলৈ মই পুৰা 1 টেবুলস্পুন দিলোঁ আৰু ঘিৰ লগত মই ৰিফাইন অইল ঘি নিদিওঁ আৰু মই ইয়াতে ৰিফাইন অইল দি দিলোঁ আৰু ঘি আৰু ৰিফাইনত যে ধুনীয়াকৈ মিলিলে সেইখিনি অলপমান গৰম হ'লে মই ইয়াতে চেনি ব্যৱহাৰ কৰিম ইয়াতে মই 1 টেবুলস্পুন দিছিলোঁ আৰু আধা চামুচ চেনি দিলোঁ আৰু চেনিখিনি আমি কেৰামেলাইজ হ'ব দিব লাগিব কেৰামেলাইজ হ'লেহে ধুনীয়া কালাৰটো আহে এটা যে ব্ৰাউন কালাৰ আহে এই কেৰামেলাইজেই কৰে ব্ৰাউন কালাৰটো পোলাওত এতিয়া দেখিছেনে কালাৰটো ইমান ধুনীয়া আহিছে আৰু ইয়াতে মই গোটা গৰম মছলা যোগ কৰি দিছিলোঁ লগতে মই পিয়াজ দিলোঁ আৰু তেজপাত দুখিলা দিছিলোঁ আৰু এতিয়া গোটেইখিনি ভাল কৰি লৰাই পেলাই ভাজিব ধৰিছোঁ দেখিছে কালাৰটো ব্ৰাউন কালাৰ হৈ গৈছে এতিয়া তাৰমানে আমাৰ পোলাওখিনি ব্ৰাউন কালাৰ হ'ব তেতিয়া দেখিবলৈও ধুনীয়া লাগে খাবলৈও ভাল লাগে আৰু এতিয়া মই চাউলখিনি যোগ কৰি দিম মই জহা চাউল ব্যৱহাৰ কৰিছোঁ আৰু চাউলখিনি আপোনালোকে 1 ঘণ্টা বা আধা ঘণ্টামান পানীত তিয়াই থৈ দিব তেতিয়া পোলাওখিনি জৰজৰীয়া হয় ইয়াতে সোৱাদমতে নিমখ দিলোঁ মই এইখিনিমান নিমখ দিলোঁ আৰু এতিয়া গোটেইখিনি মই লৰালোঁ আৰু এতিয়া ইয়াতে পানী দিব পৰা হৈ গ'লোঁ মই যিহেতু 7 কাপছ লৈছিলোঁ চাউল আৰু মই 7.5 কাপ মই পানী দিম মই তেনেকৈ আন্দাজটো বুজি পাওঁ আৰু পোলাও বনাব সবেই জানে আৰু তুলিয়ে ধৰক ব্ৰাউন কালাৰটো বিচাৰে এইটো প্ৰচেছ ফ'ল' কৰিব পাৰিব আৰু এতিয়া এটা বিচল আহোঁতে মই খুলি দিছিলোঁ আৰু পোলাওখিনি দেখিছেনে ইমান ধুনীয়া হৈছে জৰজৰীয়া হৈছে আৰু আমাৰ দেওবাৰৰ সাজ পোলাও আৰু আফগানি চিকেন আশা কৰোঁ মোৰ ৰেচিপি দুটাই আপোনালোকে ভাল পালে আৰু যদি মোৰ ৰেচিপিবোৰ বা মোৰ ভিডিঅ'বোৰ ভাল পায় কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব থেংক ইউ ছ' মাছ